জালুকবাৰীলৈ আহিলে কবি প্ৰণৱ কুমাৰ বৰ্মন। জালুকবাৰীলৈ আহিলে মোক লগ নকৰাকৈ নাযাবা। RCC নাইবা এটি বন্ধ দুৱাৰত টুকুৰিয়াই সুধিবা, ইয়াত প্ৰেমিক চৰাইটো থাকেনে? মাতাল বন্ধুসকলে ওলাই আহি ক'ব, ইয়াত নহয়, ইয়াত নহয়, সৌ তাত। থোহা আৰু ৰাগীৰ মাজত পৰি আছে যিজনে পাঠ কৰি আছে বসন্তৰ কবিতা, যিজনে শ্লোগান চিঞৰিছে কিহৰ ভয় কালৈ ভয়, আহো বোলা বৰদৈচিলা আহিব। তেওঁৱেই জালুকবাৰীলৈ আহিলে মোক লগ নধৰাকৈ নাযাবা। হয়তো তোমাক চিনি পাম অথবা নিচিনি, তথাপি তোমালৈ চাই হাঁহিম আৰু তোমাৰ কুশল সংবাদ শুনিম। ভালে থকা শুনিলে ভালেই লাগিব দিয়াচোন, বেয়া বুলি শুনিলে দুখৰ সমাধান। তাৰ পিছত কথা পাতিম দেশ ৰজা চৰাজৰ। মাজতে বিষাক্ত হৈছিলে বিষয় প্ৰেমলৈ উভতি আহিল। বেয়া নোপোৱা যদি মদ পান কৰিম দিয়া, চিগাৰেটৰ ধোঁহা ওলোৱা, সৌৰভ অথবা জীৱনৰ কবিতা আওৰা, আৰু স্বীকাৰ কৰিম চহৰীয়া স্বনিৰ্বাসনত মই মানুহজন সঁচাকৈ অসুখী। জালুকবাৰীলৈ আহিলে মোক লগ নধৰাকৈ নাযাবা। RCC নাইবা এটিৰ দুৱাৰে দুৱাৰে মোক বিচাৰি ঘুৰমুতিয়াও নুফুৰিবা। যিজনৰ চাউনিত জ্বলি গৈছে সকলো কৃষ্ণচূড়া, যিজন হেৰাই গৈছে গাভৰুৰ খিলখিল হাঁহি মাৰ্কেটৰ সন্ধিয়া, যিজন ৰৈ আছে উৰুঙা উদং ষ্টপ এটাত সপোন এটা আহিব বুলি, তেওঁকেই সুধিবা তুমি প্ৰেমিক চৰাইটো